হেল্ল' ডিয়াৰ ষ্টুডেণ্ট, আশা কৰো সকলোৱে ভালে আছা আৰু তোমালোকৰ পঢ়া শুনা চাগে ভালে চলি আছে। তোমালোকৰ পৰীক্ষাৰ বেছি দিন নাই। এইটো মানে অক্টোবৰ মাহৰ আজি 12 তাৰিখ। চ' তোমালোকৰ হাতত বেছি সময় নাই। তোমালোকে পঢ়া শুনাত ভালকে আৰু মনোযোগেৰে লাগি যোৱা, ঠিক আছে? তোমালোকে চাবা এই চাওঁতে চাওঁতে এইটো মাহ আৰু সন্মুখৰ নৱেম্বৰ ডিচেম্বৰ মাহটো ওলাই যাব, তোমালোকে গমেই নাপাবা। চ' আজি আমি ষ্টাৰ্ট কৰিম বিজ্ঞান সাবজেক্টৰ 10 নম্বৰ চেপ্টাৰটো। চেপ্টাৰটোৰ নাম কি? লাইট, মানে পোহৰ, ঠিক আছে? তে আমি বুজি মাতে পোহৰ মানে কি? পোহৰ মানে হৈছে এনে এটা তত্ত্ব যি তত্ত্বৰ জৰিয়তে কি আমি আমাৰ চকুৰে বস্তু এটা দেখিবলৈ পাওঁ, ঠিক আছে? এইটো সাধাৰণ ভাষাত ক'বলৈ গ'লে এটি হ'ব যি যি প্ৰক্ৰিয়াৰ মানে যি তত্ত্বৰ জৰিয়তে আমি যিকোনো বস্তু আমাৰ চকুৰে দেখা পাওঁ বা অথবা কি আমাৰ চকুত দৃশ্যমান হয়, তাক কি বুলি কোৱা হয়? তাক বুলি কোৱা হয় পোহৰ। এতিয়া চোৱা, তুমি ৰাতিৰ ভাগত যদি তোমাৰ পোহৰ নাথাকে, তুমি কোনো বস্তু দেখিবলৈ পাবা জানো? নোপোৱা। আৰু যেতিয়া পোহৰ ৰশ্মি কোনো এটা বস্তুত পৰি তোমাৰ চকুলৈ আহিব, তেতিয়া তুমি বস্তুটো দেখিবলৈ পাবা। তেতিয়া আমি কি ক'ব পাৰিম? ইয়াতে পোহৰটো উপস্থিত আছে। পোহৰটো আমি অনুভৱ কৰিব পাৰোঁ। এতিয়া পোহৰটো কি কি পদাৰ্থ আছে আমি নেক্সট আগৰ ক্লাছত, মানে তোমালোকে যদি আপাৰ ক্লাছ যাবা, তেতিয়া তোমালোকে গম পাবা যে পোহৰ ৰশ্মি একচুৱেলি ফটন কণাৰে গঠিত। এইবিলাক তৰংগৰ দৰে গতি কৰে। এইবিলাক তোমালোকে নেক্সট ক্লাছত, নেক্সট আপাৰ ক্লাছত পাবা। চ' এইটো ক্লাছত ইমান বেছি কিবা নাই, অলপ অংক আছে ইয়াতে, অংক কৰিব লাগিব আৰু বেছি কিবা বুজিব লাগিব। মই এইটো চেপ্টাৰ লৈ মই দুটা ভিডিঅ' দিম তোমালোকক। দুটা ভিডিঅ' মানে প্ৰথম ভিডিঅ' থাকিব বেচিকৰ ওপৰত আৰু ছেকেণ্ড ভিডিঅ' থাকিব অংকৰ ওপৰত, ঠিক আছে? আজি মই বেচিক যিকেইটা আছে মই সকলো কভাৰ কৰি যাম। তোমালোকে নোটছ উলিয়াই লোৱা, কলম উলিয়াই লোৱা আৰু ভালকে বহি লোৱা, ঠিক আছে? চাবা, পোহৰ মানে মই বুজাই দিলো। পোহৰ মানে কি? যে বস্তু এটাৰ কি যি তত্ত্বৰ জৰিয়তে আমি বস্তু এটা দেখিবলৈ পাওঁ, তাক পোহৰ বুলি কোৱা হয়। এতিয়া পোহৰ ৰশ্মি, পোহৰৰ পৰা কি ওলাই? ৰশ্মি ওলাই। তোমালোকে কেনেকে গম পাবা পোহৰ ৰশ্মি ওলাই? তোমালোকে চাবা, লাইটৰ ফালে যেতিয়া তোমালোকে চাবা, অলপ চকু যেন বন্ধ কৰিবা, তেতিয়া চাবা যে পোহৰ ৰশ্মি কিবা তোমাৰ চাইডেৰে পোহৰ ৰশ্মি যাই আছে। তেতিয়া তুমি বুজিব লাগিব কি তোমাৰ এইটো পোহৰ ৰশ্মি বুজিব লাগিব, ঠিক আছে? আৰু পোহৰ ৰশ্মি মধ্যে কি সৰল ৰেখাৰে গতি কৰে। আমি কি পাম? পোহৰ ৰশ্মি মধ্যে কি কৰে? সৰল ৰেখাৰে গতি কৰে। এতিয়া চাম পোহৰ ৰশ্মিৰ ভিতৰত কি মই কিছুমান বস্তু তোমালোকক বুজাই লওঁ, তাৰপিছত মই লিখি দিওঁ। মানে পোহৰ ৰশ্মি দুই প্ৰকাৰৰ গতি কৰে, ঠিক আছে? এতিয়া এটা কি সৰলৰৈখিক গতি, এটা হৈছে তৰংগ গতি। তৰংগ গতি আমি এতিয়া নাপাম, আমি আপাৰ ক্লাছত পাম। আৰু সৰলৰৈখিক গতি যিটো আছে এইটো আমি এইটো ক্লাছত পঢ়িম। তোমালোকে চাগে স্কুলত চাগে যদি পঢ়িছা, স্কুলত চাগে যদি ছাৰে বুজাই দিছে, তেতিয়া চাগে ছাৰে কৈছে যে প্ৰতিফলন আৰু প্ৰতিহৰণৰ বিষয়ে অলপ কৈছিল জানো? প্ৰতিফলন আৰু প্ৰতিহৰণ কি? আপতিত, প্ৰতিফলিত, আপতন, প্ৰতিফলন কোণ, এইবিলাক কি? এইবিলাক আমি এইটো ক্লাছত আলোচনা কৰিম। বেছিক বেছিক বস্তু আলোচনা কৰিম। এতিয়া চাবা, আমি প্ৰথমতে যাম পোহৰৰ প্ৰতিফলন, ঠিক আছে? আমি কি যাম? পোহৰৰ এইবিলাকৰ যে ডেফিনেশ্যন আছে, মই তোমালোকক নোটছ আকাৰে মানে টেলিগ্ৰাম চেনেল অথবা হোৱাটছআপ গ্ৰুপত দি দিম। তোমালোকে তাৰ পৰা কি এইবিলাক মানে নোটছ মানে লিখি ল'বা। তোমালোকে যদি চোৱা, যদি বিচৰা যে মই ফটো ষ্টেট কৰি উলিয়াই ল'ম, তথাপি উলিয়াই ল'ব পাৰিবা। আৰু যদি কোৱা লিখি ল'ব পাৰিবা, ঠিক আছে? মই ইয়াতে ডেফিনেশ্যন বিলাক লিখি নিদিওঁ, মই বুজাই দিম ইয়াতে কি বস্তুটো কি। যিবিলাক অংক আছে অংকবিলাক ইয়াতে কৰি দিম, বুজাই দিম, ঠিক আছে? তোমালোকে বেয়া নাপাবা যে ইয়াতে মই ডেফিনেশ্যন লিখি দিয়া নাই। মই ডেফিনেশ্যন বিলাক মানে নোটছ আকাৰে, মই কষ্ট হ'লেও নোটছ আকাৰে নিজৰ হাতেৰে লিখি PDF আকাৰে তোমালোকক দি দিম। তোমালোকে তাৰ পৰা উলিয়াই ল'বা, ঠিক আছে? তোমালোকে চাগে গোটেইখিনি নোটছ পাবা। তাৰ ভিতৰত এইবিলাক যে ডেফিনেশ্যন আকাৰৰ কিছুমান বস্তু আছে, এইবিলাক তোমালোকে নোটছ আকাৰত পাই যাবা। এতিয়া চোৱা, পোহৰৰ প্ৰতিফলন কি? প্ৰতিফলন হৈছে পোহৰ কি যেতিয়া গতি কৰে, পোহৰৰ গতি পথৰ যেতিয়া বাধা আহে, ই বাধা অহাৰ পিছত কি ই হয়তো এইটোৰ মাজেৰে গুচি যাব, অথবা এইটোত খুন্দা খাই বেলেগ ফালে গুচি যাব। এতিয়া তুমি ৰাস্তাৰে গৈ আছা, তোমাৰ সন্মুখত এটা কি ডাঙৰ এটা খুঁটা আহি পৰিছে, ঠিক আছে? এই ডাঙৰ খুঁটা আহি পৰিছে, তুমি কি খুঁটাৰ মাজেৰে সোমাই যাবা নেকি? মাজেৰে সোমাই নোযোৱা। তুমি কি কৰিবা? খুঁটাৰ অলপ খুঁটাৰ পৰা চাইডত যাবা। খুঁটা ফালে নোযোৱা, তুমি চাইডৰ ফালে যাবা। কিয়? তাতে খুঁটা আছে, তুমি যাব নোৱাৰিবা। খুঁটা আছে, তুমি কি কৰিবা? যাব নোৱাৰিবা। সেইকাৰণে তুমি চাইডেৰে গ'লা। তোমাৰ গতি চেঞ্জ হৈছে নে? অবশ্যই তোমার গতি চেঞ্জ হৈছে। ঠিক এনে প্ৰকাৰৰ কি যদি আমাৰ পোহৰ ৰশ্মিৰ পথত কোনো এটা বস্তু
এতিয়া যিকোনো বস্তু হ'ব পাৰে, এইটো যিকোনো মোৰ হোৱাইট বোৰ্ড হ'ব পাৰে, ঘৰ হ'ব পাৰে, মানুহ হ'ব পাৰে, যিকোনো বস্তু হ'ব পাৰে, লক্ষ্য বস্তু হ'ব পাৰে। এইটো যদি তোমাৰ অস্বচ্ছ পদাৰ্থ হয়, অস্বচ্ছ অ অস্বচ্ছ চোৱা, যদি তোমালোকৰ এইটো অস্বচ্ছ পদাৰ্থ হয়, অস্বচ্ছ পদাৰ্থ হয়, এতিয়া অস্বচ্ছ পদাৰ্থ তুমি কাক কবা? ঠিক আছে, অস্বচ্ছ পদাৰ্থ তুমি কাক কবা? অস্বচ্ছ পদাৰ্থ হৈছে এইটোৱে যিটোৰ মাজেৰে কি আমি এইফালৰ পৰা এইফালে দেখিবলৈ নাপাওঁ। ঠিক আছে, তোমালোকে স্বচ্ছ পদাৰ্থ বুলি জানা। স্বচ্ছ পদাৰ্থ কি? স্বচ্ছ পদাৰ্থ, এতিয়া স্বচ্ছ পদাৰ্থৰ উদাহৰণ কি কি দিবা? কাঁচ, কাঁচ, কেৰচিন, কেৰচিন। তাৰপিছত যিবিলাকৰ মাজেৰে, মানে আমি বেছি উদাহৰণ নিদিওঁ, মানে যিবিলাকৰ মাজেৰে পোহৰ ৰশ্মি এইফালৰ পৰা এটা বস্তু, এইটো বস্তু লৈছো, এতিয়া পোহৰ ৰশ্মি কি কৰিব? যদি এইফালৰ পৰা এইফালে ওলাই যায়, এইটো কি হ'ব? স্বচ্ছ পদাৰ্থ। আমি যেতিয়া চকলেট কিনিবলৈ যাওঁ দোকানত, তোমালোকে চাবা তাতে বৈম আছে, কিবা তোমালোকৰ বক্স দিয়া থাকে অথবা বৈম দিয়া থাকে। এইবিলাকত কি চাবা, ভিতৰত যিবিলাক চকলেট থাকে আমি দেখিবলৈ পাওঁ। তেতিয়া আমি দোকানীক আমি কি বুলি কওঁ? মোক এইটো চকলেট দিয়া, এইটো ডেইৰী মিল্ক দিয়া, এইটো 1 টকাৰ চকলেট দিয়া। আমি এইবিলাক কওঁ নহয়। এইবিলাক কেনেকে কওঁ আমি? যে বস্তুটো আমি দেখিবলৈ পাওঁ, বৈমেৰ ভিতৰত আছে ঠিকেই, কিন্তু আমি দেখিবলৈ পাই আছো। যিহেতু কাঁচৰ, এইটো কি পাত্ৰ, কাঁচৰ পাত্ৰ হয়। কাঁচৰ পাত্ৰ হোৱাৰ বাবে আমি বস্তুটো ভিতৰলৈ দেখিবলৈ পাওঁ, স্বচ্ছ পদাৰ্থ হয় এইটো। যিটোৰ মাজেৰে আমি পোহৰ ৰশ্মি মানে কি ইফালৰ পৰা ইফালে চাব পাৰো, তাক স্বচ্ছ পদাৰ্থ বোলে। আৰু যিবিলাকৰ মাজেৰে চাব নোৱাৰো, ধৰি লোৱা মই এখন এইটো ৰাস্তাত লৈছো, চোৱা, তোমালোকে এইটো মই যেতিয়া কলম ৰাখিম, এইটো ইফালে দেখিবলৈ পাবানে? নোপোৱা। কিয়? এইটো অস্বচ্ছ পদাৰ্থ হয়। যদি এটা মই কাঁচ এটা ৰাখিলো হয়, কাঁচৰ এইফালে কি তুমি দেখিব পাৰিলা হয়, এইটো কি স্বচ্ছ পদাৰ্থ হল এইটো। এতিয়া চাবা, অস্বচ্ছ পদাৰ্থৰ কথা মই এইটো কৈছো। অস্বচ্ছ পদাৰ্থ যেতিয়া সন্মুখত আহি যাব, ই পোহৰ ৰশ্মি কি কৰিব? গতিৰ পথ চেঞ্জ কৰি দিব। ঠিক আছে, গতিৰ পথ যেতিয়া চেঞ্জ কৰি দিব, তেতিয়া কি বুলি ভাবিম? যে বস্তুটা কি প্ৰতিফলিত হৈছে। এতে কি প্ৰতিফলিত হৈছে? এই পোহৰ ৰশ্মি। এইটো কি? পোহৰ ৰশ্মি, পোহৰ ৰশ্মি। এই পোহৰ ৰশ্মিটো কি প্ৰতিফলিত হৈছে। পোহৰ ৰশ্মি যেতিয়া প্ৰতিফলিত হ'ব, তুমি কেনেকে গম পাবা? তুমি গম পাবা যে এটা অস্বচ্ছ পদাৰ্থ যেতিয়া মাধ্যম যেতিয়া সন্মুখত থাকিব, পোহৰ ৰশ্মি যেতিয়া তাৰ মাজেৰে খুন্দা খাই ঘূৰি যাব, উভতি যাব বা বেলেগ কোনো মাধ্যমলৈ যাব, তেতিয়া আমি তাক কি কম? এইটো প্ৰতিফলন বুলি কম। ঠিক আছে, এইটো কি ৰশ্মি? এইটোতো পোহৰ ৰশ্মি হয়। একচুৱেলি এইটোৰ নাম কি? আপতিত ৰশ্মি। ঠিক আছে, আপতিত ৰশ্মি। আৰু এইটোৰ নাম কি? প্ৰতিফলিত ৰশ্মি। ঠিক আছে, এইটো চোৱা, ইয়াতে যে প্ৰতিফলিত ৰশ্মি আছে, ইয়াতে এইটো কি? মানে এইটো মোৰ যিকোনো সোর্স হয়, উৎস হয়, পোহৰৰ উৎস হয়, পোহৰৰ উৎস হয়। এই পোহৰৰ উৎস সান হ'ব পাৰে, লাইট হ'ব পাৰে, যিকোনো বস্তু হ'ব পাৰে। মানে পোহৰৰ উৎসৰ পৰা যেতিয়া পোহৰ ৰশ্মি আহিব, তাক আমি কি বুলি কম? আপতিত ৰশ্মি। যেতিয়া কোনো অস্বচ্ছ মাধ্যমত খুন্দা খাই পোহৰ ৰশ্মি বেলেগ মাধ্যমলৈ ঘূৰি যাব, আগৰ মাধ্যমলৈ ঘূৰি যাব, তেতিয়া তাক কি হ'ব? এইটো প্ৰতিফলিত ৰশ্মি বুলি ক'ব। আৰু এইটো পৰিঘটনা কি বুলি কোৱা হ'ব? যে পোহৰ ৰশ্মি ইয়াৰ পৰা আহিল, এতে খুন্দা খাই উভতি গ'ল, এইটো প্ৰক্ৰিয়া কি বুলি ক'ব? পোহৰৰ প্ৰতিফলন বুলি ক'ব। কি ক'ব? পোহৰৰ তোমালোকে ভিডিঅ'টো মানে মনোযোগ সহকাৰে চাই থাকিবা। ঠিক আছে, তোমালোকৰ মানে যদি এইটো মনোযোগ সহকাৰে চাই থাকা, তোমালোকৰ এটাও ডাউট নাথাকে। এতিয়া চাবা, পোহৰৰ প্ৰতিফলন আমি বুজি পালো কি? সাধাৰণ ভাষাত বুজি লোৱা যে পোহৰ উৎসৰ পৰা যেতিয়া পোহৰ ৰশ্মি আহিব, কোনো মাধ্যমত যেতিয়া পৰিব, অস্বচ্ছ মাধ্যমত পৰাৰ পিছত ই পোহৰ ৰশ্মি খুন্দা খাই কিছু অংশ ঘূৰি আহিব, আৰু এই ঘূৰি অহা ৰশ্মি কি? প্ৰতিফলিত ৰশ্মি বুলি কোৱা হয়। আৰু যিটো উৎসৰ পৰা আহিছে তাক কি বুলি কোৱা হয়? আপতিত ৰশ্মি বুলি কোৱা হয়।
আৰু এইটো পৰিঘটনাক কি বুলি ক'ব, আমাৰ পোহৰৰ প্ৰতিফলন বুলি ক'ব। ঠিক আছে, পোহৰৰ প্ৰতিফলন তোমালোকে বুজি পালা, ডেফিনেশ্যনটো তাৰ পৰা মুখস্থ কৰি ল'বা। ঠিক আছে, ডেফিনেশ্যনটো মানে মই যিটো PDF দি দিম তাৰ পৰা মুখস্থ কৰি ল'বা। এতিয়া চাবা, এইটো যিটো মানে এইটো কি আপতিত ৰশ্মি হয়। এই আপতিত ৰশ্মি এই মাধ্যমৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে চোৱাচোন। মাধ্যমৰ লগত, অথবা আমি ইয়াতে নলওঁ, ইয়াতে কি এটা হেৰি আঁকা, লম্ব আঁকা। ঠিক আছে, মানে মাধ্যমৰ যিটো সারফেস আছে, মানে পৃষ্ঠ আছে, এই পৃষ্ঠত কি কৰি আমি লম্ব আঁকিম। লম্ব আঁকি চোৱাচোন, এই আপতিত ৰশ্মিৰ লগত এই লম্বৰ লগত কি কোণ হৈ আছে, আৰু ইয়াতে এটা কোণ হৈ আছে। ঠিক আছে, এই দুইটা কোণ সমান হ'ব সদায়। এইটো আই কোণ, এইটো আৰ কোণ, এইটো আই কোণ, এইটো আৰ কোণ, আৰু ইয়াতে কি হ'ব, আই ইজ ইকুৱেল টু আৰ হ'ব। বুজি পাইছা, মানে যিমান ডিগ্ৰীত আপত্তি ৰশ্মি আহিব, ইমান ডিগ্ৰীত কি কৰিব, এই আৰ ৰশ্মিলৈ যাব। তোমালোকে এইবিলাক মনত ৰাখিব নালাগে। যদি মানে অলপ প্ৰব্লেম পাইছা, তোমালোকে এইবিলাক মনত ৰাখিব নালাগে। তোমালোকে মনত কি ৰাখিবা, যে আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি কোনটো হয়, আৰু এইটো কি মাধ্যম হয়, এইটো কি মাধ্যম হয়, এইটো অস্বচ্ছ মাধ্যম হয়। এতিয়া চাবা, আমি এতিয়া যাম মানে পোহৰ ৰশ্মি প্ৰতিফলনটো পালো। প্ৰতিফলনটো কি, প্ৰতিফলনটো চাগে তোমালোকে বুজি পাইছা। এতিয়া আমি যাম কি, একচুৱেলি প্ৰতিফলনৰ পিছত আমি যিটো টপিকত আহিম, এইটো হৈছে দাপোন। তোমালোকে সকলো জানা দাপোনটো কি। দাপোন হৈছে এনে এটা মাধ্যম য'ত কি নিজৰ প্ৰতিচ্ছবি অথবা লক্ষ্যবস্তুৰ প্ৰতিচ্ছবি আমি দেখিবলৈ পাওঁ। প্ৰতিচ্ছবি বুলিলে কি বুজা, প্ৰতিচ্ছবি বুলিলে তোমালোকে যেতিয়া কেমেৰাৰে ফটো মাৰা অথবা মোবাইলে যেতিয়া ফটো মাৰা, সেলফি উঠা, তেতিয়া কি তুমি তোমাৰ যিটো ফটো মোবাইলৰ ভিতৰত যায়, এইটো তুমি অৰিজিনেল বস্তুটো তুমি তাতে যাই আছে নেকি, যোৱা নাই। তুমিতো চাই আছা বাহিৰৰ পৰা, তোমাৰ ফটোটো তাতে আছে, এইটো কি ডুপ্লিকেট বস্তু হয়, মানে তোমাৰ যিটো কপিটো তাত যাই আছে, ডিজিটেল কপি যিটো হয় তাতে যাই আছে। এইটো কি সেম প্ৰকাৰ, এইটো তুমি যেতিয়া দাপোনৰ সন্মুখত থিয় হবা, চাবা ভিতৰত এজন তুমি থিয় হৈ আছা, এইটো কি হয়, তোমাৰ প্ৰতিচ্ছবি হয়। আৰু তোমাৰ প্ৰতিচ্ছবিটো কি বুলি কোৱা হয়, প্ৰতিবিম্ব বুলি কোৱা হয়। ঠিক আছে, এইটো প্ৰতিবিম্ব দাপোনৰ সন্মুখত থিয় হলে দেখিবলৈ পাবা। তোমালোকে যদি চোৱা নাই, তেতিয়া মন লক্ষ্য কৰি চাবা, যে দাপোনৰ প্ৰতিবিম্ব তোমালোকে দেখিবলৈ পাবা, যে এইটো কি অৰিজিনেল বস্তুৰ দৰে, কিন্তু অৰিজিনেল নহয়। তুমি তাক টাচ কৰিব নোৱাৰা, হেৰি কৰিব নোৱাৰা, তুমি নিজকে টাচ কৰিব পাৰিবা, কিন্তু এই প্ৰতিচ্ছবিক তুমি টাচ কৰিব নোৱাৰিবা। ঠিক আছে, এতিয়া দাপোন কেই প্ৰকাৰ, আমি দাপোন জানিব লাগিব। দাপোনৰ প্ৰকাৰ কিমান, আমিতো এটাই জানো যে আমাৰ চকুৰ সন্মুখত এটা দাপোন থাকে, আমি এইটো দাপোনেৰে কি মূৰ চুৰ চুলি এইবিলাক চাই থাকো, মুখ চাই থাকো, মানে এইটো সমতল দাপোন হয়। এইটো আমি যিটোৰে মুখমণ্ডল অথবা চুলি সাজোতে যিটো দাপোন ব্যৱহাৰ কৰো, এইটো কি দাপোন বুলি কোৱা হয়, এইটো কয় সমতল দাপোন। আৰু সমতল দাপোন কি সকলো প্ৰায় ঘৰতে আছে। এইটো সমতল দাপোনৰ বাহিৰে আৰু কোনো দাপোন আছে নেকি, তোমালোকে যদি জানা, তোমালোকে কিছুমান এনসার কমেন্টত জনাই দিবা, যে সমতল দাপোনৰ বাহিৰে কি কি দাপোন আছে। আৰু মই কৈ দিওঁ, সমতল দাপোনৰ বাহিৰে দুটা দাপোন আছে, মানে এটা দাপোন আছে গোলাকাৰ দাপোন, আৰু গোলাকাৰ দাপোনক আমি দুটা ভাগত ভাগ কৰিব পাৰিম। ঠিক আছে, দাপোনক চোৱা, দাপোনক কেইটা ভাগত ভাগ কৰিব পাৰিম, দাপোনক আমি কি দুটা ভাগত ভাগ কৰিব পাৰিম। এটা হৈছে কি সমতল দাপোন, আর এটা হচ্ছে কি গোলাকার দাপন। ঠিক আছে, এটা হচ্ছে কি সমতল দাপন, আর এটা হচ্ছে কি গোলাকার দাপন। এতিয়া চোৱা, সমতল দাপন আমি বুজি পালো, আমি যিটো ড্ৰেছিং আইনা হিচাপে যিটো ব্যৱহাৰ কৰো, এইটো কি সমতল দাপন হয়। এতিয়া গোলাকার দাপন কেই প্রকার, গোলাকার দাপনের আকৌ দুটা ভাগ আছে। কি কি ভাগ আছে, এটা হচ্ছে কি গোলাকার দাপন কেনেকুৱা হ'ব, নিশ্চয় গোলাকারে হ'ব। গোলাকার দাপনক যেতিয়া ভাগ কৰিবা, ইয়াৰ দুটা অংশ পাবা তোমালোকে, এটা অংশ এইফালে, এটা অংশ এইফালে, আৰু দুটা অংশৰ নাম আছে। দুটা অংশৰ নাম কি, এটা হচ্ছে কি অবতল দাপন, আর ওটার নাম কি উত্তল দাপন। ঠিক আছে, এটা হচ্ছে কি অবতল দাপন, আর ওটা হচ্ছে কি উত্তল দাপন। এতিয়া চোৱা, তোমালোকে ভালকে এইটো চাই ল'বা,
দাপোন কেই প্ৰকাৰ? দাপোন হৈছে কি দুই প্ৰকাৰ, এটা হৈছে কি সমতল দাপোন, এটা হৈছে গোলাকাৰ দাপোন। আকৌ গোলাকাৰ দাপোন কেই প্ৰকাৰ? এটা হৈছে অৱতল দাপোন, এটা হৈছে কি উত্তল দাপোন। এতিয়া চাবা আমি জানিব লাগিব যে উত্তল দাপোন কোনটো হয়, অৱতল দাপোন কোনটো হয়, এইটো জানিব লাগিব নিশ্চয়। এতিয়া চাবা অৱতল দাপোন কাক কয়? অৱতল দাপোন সেইটোক কয় যিটো গোলাকাৰ মানে প্ৰতিফলক পৃষ্ঠ কি ভিতৰলৈ বক্ৰ। এতিয়া যদি তোমালোকে নাজানা যে প্ৰতিফলক পৃষ্ঠ কি, প্ৰতিফলক পৃষ্ঠ হৈছে সেইটো পৃষ্ঠ য'ত পোহৰ পৰি উভতি যায়। ঠিক আছে, মই ইয়াতে এটা মানে চোৱা, মই ইয়াতে এইটো ৰাখিছো, মই ইয়াতে ৰাখিছো, এইটো কি মোৰ ডাষ্টাৰ হয়, ইয়াতে ৰাখিছো। তোমালোকে এইটো পিঠি চাই আছা, ঠিক আছে, এইটো পিঠি দেখিব পাৰিছা, কিন্তু এইটো দেখিব পাৰিছানে? এইটো যদি পিছফালে যিটো আছে এইটো চাব পাৰিছানে? যদি পাৰা নাই, কিয় পাৰা নাই চাব, কিয় পাৰা নাই চাবা। এইটোত কি কৰিছে, পোহৰ ৰশ্মি আহিছে, এইটো তোমালোকৰ মানে কেমেৰা যাই আছে আৰু তোমালোকে চাই আছা। আৰু এইফালে যিটো আছিল এইটোত কি পোহৰ ৰশ্মি আহাই নাই তোমালোকৰ ফালে। যিটো আহা নাই এইটো তুমি কেনেকে চাবা? যিটো তুমি তোমাৰ পোহৰ ৰশ্মি, যিটো পোহৰ ৰশ্মি তোমালোকৰ চকুত পোৱাই নাই, তুমিতো চাব নোৱাৰিবা। এতিয়া চাবা যে অৱতল দাপোনৰ প্ৰতিফলক পৃষ্ঠ কাক বুলি কোৱা হয়? যিটো পৃষ্ঠত পোহৰ ৰশ্মি পৰি উভতি যায়, ঠিক আছে, তাক প্ৰতিফলক পৃষ্ঠ বুলি কোৱা হয়। এতিয়া চাবা প্ৰতিফলক পৃষ্ঠ আৰু মানে প্ৰতিফলক পৃষ্ঠ কাক বুলি কোৱা হয় এইটো তোমালোকে জানিলা। এতিয়া চাবা এই প্ৰতিফলক পৃষ্ঠ যদি ভিতৰৰ ফালে হয়, বাহিৰ ফালে কি কৰি থাকিব, কি কৰা থাকিব? ৰং কৰা থাকিব এইফালে। চাবা এতিয়া ৰং কৰা আছে, মই এইবিলাক চিন্তা দিছো কি ৰং কৰা দিছো, ঠিক আছে, ৰং কৰি দিছো। তোমালোকে চাবা যেতিয়া দাপোন এটা তৈরি কৰা হয়, দাপোনৰ একফালে কি ৰং কৰা থাকে আৰু একফালে কি স্বচ্ছ থাকে। মানে একফালে ৰং কৰি দিলে তুমি ৰঙত মানে কি নিজৰ মুখটো চাব পাৰিবা বেলেগ ফালে, ঠিক আছে। তোমালোকৰ দাপোনখন উলিয়াই চাবাচোন তোমালোকে, যে তোমালোকৰ সমতল দাপোন যিটো আছে এইটো চাবা পিছফালে কি আছে, ৰং কৰা আছে। ৰং কৰা কিয় থাকে? যে প্ৰতিবিম্বটো তুমি চাব পাৰা তাতে, ঠিক আছে, এইটোৱে ৰং কৰি থাকে। আৰু ভিতৰ ফালে কি থাকিব? প্ৰতিফলক পৃষ্ঠ থাকিব, ঠিক আছে। চোৱা ভিতৰ ফালে কি থাকিব? এইটো কি, এইটো কি নাম? এইটো প্ৰতিফলক পৃষ্ঠ, প্ৰতিফলক পৃষ্ঠ। প্ৰতিফলক পৃষ্ঠ কাক বোলে? যি পৃষ্ঠত পোহৰ ৰশ্মি পৰি উভতি যায়। এতিয়া চাবা এইটো কি অৱতল দাপোন হয়, এইটো উত্তল কোনটো হ'ব? উত্তল হ'ব এইটো, যিটোৰ ভিতৰ ফালে ৰং কৰা থাকে। তোমালোকে মানে সাধাৰণ ভাষাত বুজি ল'বা, যিটোৰ ভিতৰ ফালে ৰং কৰা থাকে এইটো কি? ৰং কৰা থাকিলে উত্তল, আৰু বাহিৰ ফালে যদি ৰং কৰা থাকে কি ভাবিবা? এইটো অৱতল, ঠিক আছে। এইটো কি উত্তল, এইটো অৱতল। তোমালোকে এইটো নোটছ কৰি, যদি নোটছ কৰি ল'ব বিচাৰা কৰি ল'ব পাৰা। এতিয়া আমি যাম যে অংক কৰোঁতে কি কি প্ৰয়োজন হ'ব ইয়াতে। অৱতল দাপোন কাক বোলে? তোমালোকে মুখে মুখে কোৱাচোন, অৱতল দাপোন কাক কয়? যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠ ভিতৰলৈ বক্ৰ অথবা ভিতৰলৈ বেঁকা, তাক কি বুলি কোৱা হয়? অৱতল দাপোন বুলি কোৱা হয়। আৰু উত্তল কোনটো হয়? উত্তল হয় সেইটো যিটোৰ কি প্ৰতিফলক পৃষ্ঠ বাহিৰলৈ বেঁকা হয়, তাক কি বুলি কোৱা হয়? উত্তল দাপোন বুলি কোৱা হয়। এতিয়া চাবা মই প্ৰথমতে অৱতল দাপোন আঁকিম। অৱতল দাপোনটো চাবাচোন তোমালোকে, এইটো কি অৱতল দাপোন। এইটোৰ মাজে যে মই আঁকিলো এইটো কি? এইটো কি বুলি কয়? এইটো কয় মুখ্য অক্ষ, মুখ্য অক্ষ। আৰু এইটো বিন্দু কি বুলি কোৱা হয়? এইটো বিন্দু কোৱা হয় পি বুলি, মানে মেৰু। পি মানে কি? পি মানে হল মেৰু। আৰু এইটোৰ যিটো চেণ্টাৰ আছে এইটো কি বুলি কোৱা হয়? চি বুলি কোৱা হয়। চি মানে কি? কেন্দ্ৰ। চাবা এই চি আৰু পিৰ মাজত একেবাৰে মাজত এটা বিন্দু থাকিব, এইটো বিন্দুৰ নাম কি? এফ বিন্দু। এফ মানে কি? ফকাস, ঠিক আছে। এতিয়া তোমালোকে চাবা এইটো মই বেলেগ ফালে বুজাই দিওঁ। পিৰ পৰা তুমি যিমান দূৰত্বত এফ ল'বা সিমান দূৰত্বত তুমি চি ল'ব লাগিব, ঠিক আছে। মানে এইটোৰ যিটো মান থাকিব এইটোৰ মান সেমেই হ'ব। এইটো যদি এ হয় এইটো কি হ'ব? এ হ'ব। মানে এইটো আৰু এইটো সমান সমান দূৰত্বত হ'ব লাগিব, বুজি পাইছা? তোমালোকে চাবা এতিয়া এইটো মই এইটোৰ নাম কি কৈছো? এইটো মুখ্য অক্ষৰ নাম কৈছো।
যেতিয়া পোহৰ ৰশ্মি অৱতল দাপোন হয় তেতিয়া কি, মই অলপ ৰং কৰি দি ফালে ডিজাইন কৰি দিওঁ, তোমালোকক দেখোতে অলপ ভাল যেন লাগিব। হৈছে, ৰং কৰা হৈ গৈছে। আৰু প্ৰতিফলক পৃষ্ঠ তোমালোকে কোৱাচোন কোনফালে, এইফালে বাহিৰ ফালে ৰং কৰা, এইফালে প্ৰতিফলক পৃষ্ঠ। এতিয়া পোহৰ ৰশ্মি এইফালৰ পৰা আহিব নে এইফালৰ পৰা আহিব, তোমালোকে ক'বা স্যাৰ অবভিয়াছলি বাওঁফালৰ পৰা আহিব, বাওঁফালৰ পৰা কি এইটো আহিব। এতিয়া চোৱা, যেতিয়া পোহৰ ৰশ্মি অসীমৰ পৰা এটা পোহৰ ৰশ্মি আহিব ইয়াতে, এইটো ক'ত কাটিব, এইটো কাটিব এই এফৰ মাজেৰে। আৰু এটা যেতিয়া আৰু এটা পোহৰ ৰশ্মি মই লৈ যাওঁ ইয়াতে, যেতিয়া পোহৰ ৰশ্মি এনেকে যাব, এইটো ক'ত কাটিব, আকৌ এফত কাটিব। ঠিক আছে, এইটো যিটো আমাৰ দুটা ৰশ্মিয়ে য'ত কটাকটি কৰিছে, এইটো কি বুলি কোৱা হয়, মুখ্য ফকাচ বুলি কোৱা হয়। এইটো কি বুলি কোৱা হয়, মুখ্য ফকাচ। তোমালোকে এইটো জানিব লাগিব, যেতিয়া তোমাৰ কুৱেশ্যন আহিব যে মুখ্য ফকাচৰ সংজ্ঞা দিয়া, তোমালোকে কি লিখিবা যে অৱতল দাপোনৰ যেতিয়া মুখ্য ফকাচৰ সংজ্ঞা দিব, তোমালোকে লিখিবা যে অৱতল দাপোনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ দাপোনত প্ৰতিফলিত হৈ যিটো বিন্দুত কটাকটি কৰে সেইটো বিন্দু কি, চোৱা, যিটো বিন্দুত কটাকটি কৰিছে সেইটো বিন্দু কি বুলি কোৱা হ'ব, মুখ্য ফকাচ বুলি কোৱা হ'ব। ঠিক আছে, এইটো তোমালোকে বুজিলা। এইটো কি মানে অসীমৰ পৰা পোহৰ ৰশ্মি লৈ আহিছো আৰু ভিতৰ ফালে কাটিছে। এই অৱতল দাপোনক আৰু এটা নাম দিছে, নামটো কি দিছে তে, অবিহাৰী ঠিক আছে, এইটোৰ নাম কি, অবিহাৰী দাপোন বুলি ক'ব পাৰিবা। তোমালোকৰ কোৱেশ্যনত যদি অবিহাৰী শব্দ দিয়া থাকে, তোমালোকে কি বুজিব লাগিব, এইটো অবিহাৰী দাপোনৰ ক্ষেত্ৰত চোৱা, এইটো কি অবিহাৰী দাপোন হয়, লেন্সৰ ক্ষেত্ৰত বেলেগ পাবা, অবিহাৰী দাপোন হয়। অবিহাৰী দাপোন মানে কি, পোহৰ ৰশ্মি একত্ৰিত কৰা। ঠিক আছে, পোহৰ ৰশ্মি কি একত্ৰিত কৰা। আৰু অপহাৰী শব্দটা পাবা, এইটো পোহৰ ৰশ্মি কি দূৰলৈ পঠিয়াই দিয়া, মানে এইটো ভাল নহয়। তোমালোকে কল্পনা কৰিবা গুড আৰু বেড, গুড বিলাক কি কৰিব, সদায় মিলা প্ৰীতিৰে থাকিবলৈ চেষ্টা কৰিব, একেলগে হ'ব। আৰু যিবিলাক বেড কোৱালিটি হয়, এইবিলাক কি সকলো সময়তে কি আঁতৰত যাব বিচাৰে। ঠিক আছে, এইটো চাবা, এইটো কি অবিহাৰী দাপোন হয়। এতিয়া আমি আঁকিম উত্তল, চাবা এটা হল মুখ্য অক্ষ, অলপ সেইফালে আঁকি দিওঁ। এইফালে চাবা, এইটো কি হয়, পি বিন্দু হয়। তোমালোকক অলপ আগত মই কৈছো তোমালোকক, এইটো কি হয়, পি বিন্দু হয়। এইফালে কি হব, এটা এফ বিন্দু হব, এই এফৰ ডাবল কি হব, সি বিন্দু হব। ঠিক আছে, এইটো কি হয়, পি বিন্দু হয়, এইটো কি হব, এফ বিন্দু হব, এফ, আৰু এইটো কি হব, সি বিন্দু হব। এতিয়া চোৱা, পোহৰ ৰশ্মি যেতিয়া এইটো মুখ্য অক্ষৰ সমান্তৰাল ভাৱে আহিব, ই ক'ত কটাকটি কৰিব, এইফালেতো নকৰে, এইফালে গুচি যাব। ঠিক আছে, এইটোত আপুনি কি কৰিব, পোহৰ ৰশ্মি দূৰলৈ গুচাই দিব। যেতিয়া দূৰলৈ গুচাই দিব, তেতিয়া আমি ইয়াতে এনেকুৱা ৰেখা পোৱা নাই যি কৰিছে এই মুখ্য অক্ষত ছেদ কৰিছে, যিয়ে মুখ্য অক্ষত ছেদ কৰিছে, এনেকুৱা আমি ৰেখা পোৱা নাই। তেতিয়া আমি কি কৰিম, এতিয়া কল্পনা কৰিম, এইটো ৰেখা যদি এইফালে বঢ়াই দিওঁ আমি, মানে যিফালে গৈছে বঢ়াই দিওঁ, ইয়াতে এটা বিন্দুত কটাকটি কৰে। কোনটো বিন্দু কাটিছে, এইটোৰ নাম কি, এফ বিন্দু। তেতিয়া আমি এইটো নিলিখো। ঠিক আছে, এইটো কি হব, এফ, এফৰ ডাবল কি হব, সি বিন্দু হব। আৰু এটা ৰশ্মি লৈ আহে পেল, এই চোৱা, এইটো যদি সমান্তৰাল ভাৱে যদি লৈ আহো ৰশ্মি কেইটা, কি হব, এনেকৈ গুচি যাব আৰু এইটোৰ মাজেৰে কটাকটি কৰিব। চোৱা, এইটো কি হল, আমাৰ উত্তল দাপোন। যিয়ে আঁকি লব বিচাৰিছে আঁকি লোৱা, এই ভিতৰ ফালে ৰং কৰা থাকে, এইটো মই ৰংটো কৰি দিয়া নাই, সৰি। এতিয়া চাবা, এইটো কি হল আমাৰ উত্তল দাপোন, এইটো কি অৱতল দাপোন। উত্তল দাপোনৰ বেলেগ এটা নাম আছে, উত্তল অথবা অপহাৰী, অপহাৰী দাপোন। উত্তল দাপোনক কি বুলি কোৱা হয়, অপহাৰী দাপোন বুলিও কোৱা হয়।
ঠিক আছে, অপহাৰী দাপোন বুলিও কোৱা হয়। তাৰপিছত চাবা তোমালোকে, এইটো তোমালোকে নোটছ কৰি তুলি লোৱা। এতিয়া তোমালোকে কেইটামান বস্তু পাবা চাবা, মই উত্তল আৰু অবতল বেলেগ কি বুজি দি আছো। এতিয়া তোমালোকে ইয়াতে কেইটামান বস্তু পাবা, ভি, প্ৰথমতে ইউ, ভি, এফ, এই তিনিটা বস্তু তোমালোকৰ মাষ্ট বি লাগিবই। ঠিক আছে, ইউ, ভি আৰু এফ। ইউ মানে কি হয়, লক্ষ্য বস্তু, লক্ষ্য বস্তুৰ দূৰত্ব। ভি মানে কি হয়, প্ৰতিবিম্বৰ দূরত্ব। আর এফ মানে কি হয়, এফ মানে হয় ফোকাস দৈর্ঘ্য। ফোকাস দৈর্ঘ্য। ঠিক আছে, ইউ মানে কি লক্ষ্য বস্তু দূরত্ব, ভি মানে কি প্রতিবিম্বর দূরত্ব, আর এফ মানে কি ফোকাস দৈর্ঘ্য। এটু সেম, এটি হব ইউ ভি এফ দুটা সেমই হব। ঠিক আছে, এটু তোমালোকে মুখস্থ কৰি লোৱা, এটাই মুখস্থ কৰি লোৱা। আর মানে কি হয়, আর মানে হয় ভাঁজ ব্যাসার্ধ। আর মানে কি হব, ভাঁজ ব্যাসার্ধ বার। এইচ মানে কি হব, লক্ষ্য বস্তুর উচ্চতা। এইচ ড্যাশ মানে কি হব, প্রতিবিম্বর চোৱা। এইকেইটা বস্তু তোমালোকৰ মাষ্ট বি লাগিবই, ইউ ভি এফ। তাৰপিছত আৰু কেইটামান বস্তু হ'ব, মই পিছত দিম, তোমালোকে এইকেইটা যদি লিখি ল'ব বিচাৰিছা লিখি লোৱা। এতিয়া তোমালোকে একটা রিলেশন চাবা, আর আৰু এফৰ মাজৰ সম্পৰ্ক। ঠিক আছে, আর আৰু এফৰ মাজৰ সম্পৰ্ক। এইটো কোশ্চেন আহি থাকে প্ৰায়ভাগ, মানে এমচিকিউ এইটো আহি থাকে। এতিয়া আর আৰু এফৰ মাজত কি সম্পৰ্ক আছে চোৱা, আর ইজিকেল কি হ'ব, টুৱাইচ এফ, এফ ইজিকেল হ'ব আর বাই টু। এতিয়া এইটো কেনেকে হল, এইটো মই তোমালোকক দেখাই দি আছো চাবা। এইটো যদি অবতল, মানে অবতল যিটো দাপোন হয়, তেতিয়া আমি কেনেকে লিখিম, এইটো এনেকে আঁকিম চোৱা। এইটোৰ পৰা মই পিৰ পৰা মই এফ লৈ কিবা এটা দূৰত্ব ললো, ইয়াতে এফ ললো। এতিয়া মই চি ক'ত আঁকিম, যিখিনি মানে দূৰত্বত পিৰ পৰা এফ লৈছো মই, সেইখিনি দূৰত্ব আকৌ কি ল'ম, মই চি ল'ম। চোৱা, এইটো দূৰত্ব কি সেম। এতিয়া আমি কি লিখিব পাৰিম, যে এইটোৰ পৰা দূৰত্ব কি বুলি কোৱা হয়, স্মল এফ বুলি কোৱা হয়। কিন্তু এইটো কি হ'ব, এইটো স্মল এফ হ'ব। পিৰ পৰা এফ লৈ মুখ্য ফকাছলৈ দূৰত্ব কি বুলি কোৱা হয়, ফকাছ দৈৰ্ঘ্য বুলি কোৱা হয়। মানে ফকাছ দৈৰ্ঘ্য কি বুলি কিৰে বুজায়, এফেৰে বুজায়। আৰু এফৰ পৰা চি লৈ কি, এইটো এফৰ দূৰত্ব হ'ব। তেন্তে আমি কি পাওঁ, ভাঁজ ব্যাসাৰ্ধ আর মানে কি, তোমালোকে আর মান নাজানা চাগে। আর মানে হচ্ছে কি, পির পৰা এই সি লৈ দূরত্ব, একেবারে পির পৰা এই সি লৈ দূরত্ব কি বুলি কোৱা হয়, আর বুলি কোৱা হয়। ঠিক আছে, আর ইজিকেলটো আমি কি পাইছো, এফ প্লাস এফ। মানে এই আর মান কিমান, এইটো এফ প্লাস এইটো এফ হ'ব। আমি লিখিম এফ প্লাস লিখিম এফ, মানে কি পাম ইয়াতে, টুৱাইচ। এইটোৱে হ'ব সূত্ৰ। আৰু ইয়াৰ পৰা যদি আর ইজিকেলটো মই টুৱাইচ এফ লিখো, মই এফ ইজিকেলটো কিমান লিখিব পাৰিম, আর বাই টু, অবভিয়াসলি আর বাই টু। এফালে চাবা দুইটাতে মাল্টিপ্লাই হৈ আছে, মানে পূরণ হৈ আছে, এফালে লিখিব হরণ হৈ যাব, মই হরণ কৰি দিছো। এইটো হৈছে কি, এইটো রিলেশন। তোমালোকে এইটো মনত ৰাখিব লাগিব, এইটো মাজে সময় লাগিবই তোমাক। আর মান দিয়া থাকিলে এফৰ মান উলিয়াব লাগিব। ঠিক আছে, তোমালোকে এইখিনি তুলি লোৱা, এইখিনি তুলি লোৱা।
এইখিনি তোমাৰ বেছিক বস্তু হয়, বেছিক বস্তু মাষ্ট বি লাগিবই। তাৰপিছত তোমালোকৰ আহিব এইটো প্লাছ মাইনাছ, কোনটো প্লাছ হ'ব কোনটো মাইনাছ হ'ব, মানে ভিৰ মান কেতিয়া আমি কেনেকৈ ইউজ কৰিম, এইবিলাক লাগিবই। ঠিক চাবা এই ভি এফ এম এইবিলাক কি হয়, এইবিলাক কি আমি অহা ক্লাছত ডিছকাছ কৰিম। মানে এইটো ক্লাছত তোমালোকক মই কি পঢ়ালো যে পোৱাৰ কি, একচুৱেলি পোৱাৰটো কি, পোৱাৰ হৈছে কেনে এটা তত্ত্ব যাৰ জৰিয়তে আমি কি যিকোনো বস্তু দেখিবলৈ পাওঁ অথবা আমাৰ চকুৱে কি দৃশ্যমান হয়। তাৰপিছত কি পালো আমি দাপো মানে প্ৰতিফলন। প্ৰতিফলনটো কি যে পোহৰ ৰশ্মি যদি এটা মাধ্যমৰ পৰা আহি মানে উৎসৰ পৰা আহি যিকোনো অস্বচ্ছ মাধ্যমত পৰিলে ই পোহৰ ৰশ্মি কি বেলেগ মাধ্যমলৈ পঠিয়াই দিয়ে। হয়তো আমার চকুত আহিব, বেলেগ কিবা ঠাইত যাব, কিন্তু তাক আমি কি বুলি কম, পোহৰৰ প্ৰতিফলন বুলি কম। পোহৰৰ প্ৰতিফলনত কি কি থাকে, ইয়াতে আপতিত ৰশ্মি থাকে, প্ৰতিফলিত ৰশ্মি থাকে, এটা মাধ্যম থাকে অথবা তোমালোকে কৰিব লক্ষ্যবস্তু থাকে এটা। তাৰপিছত তোমালোকক কি বলা যে দাপোন। দাপোন কেই প্ৰকাৰ, দাপোন হৈছে কি দুই প্ৰকাৰৰ, এটা সমতল দাপোন আৰু কি গোলাকার দাপোন। গোলাকার দাপোন আকৌ কেই প্ৰকাৰ, দুই প্ৰকাৰৰ, এটা হৈছে কি অবতল আৰু এটা হৈছে উত্তল। অবতল দাপোনক কি আমি কেনেকৈ ডিফাইন কৰিব পাৰিম, অবতল দাপোনক আমি এনেকৈ ডিফাইন কৰিব পাৰিম যে যদি প্ৰতিফলক পৃষ্ঠ ভিতৰলৈ বেঁকা হয় তাক অবতল দাপোন বুলি কোৱা হয়। অথবা যিবিলাক গোলাকাৰ দাপোনৰ প্ৰতিফলক পৃষ্ঠ ভিতৰলৈ বক্ৰ অথবা বেঁকা তাক কি বুলি কোৱা হয়, অবতল দাপোন। আৰু প্ৰতিফলন দাপোন কোনটা, প্ৰতিফলন দাপোন কোনটো হৈছে, প্ৰতিফলন দাপোন হৈছে এইটো যিটো কি প্ৰতিফলক পৃষ্ঠ কি বাহিৰলৈ বেঁকা হয়, তাক কি বুলি কোৱা হয় উত্তল দাপোন বুলি কোৱা হয়। এতিয়া আমি পালো যে উত্তল দাপোনৰ মুখ্য অক্ষ আৰু মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবোৰ কেনেকৈ একেলগ হয়, কেনেকৈ বিচলিত হৈ যায়। একেলগ কোনটোত হয় যে পোহৰশ্মি কি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিছে আৰু একেলগ হৈ গৈছে, ভিতৰৰ ফালে কাটিছে আকৌ, এইটো কোনটো হ'ব, অবতল দাপোনত কি একেলগ হৈ যায় আৰু উত্তল দাপোনত কি পোহৰশ্মি বেলেগ বেলেগ বিতৰণ হৈ যায়। তাৰপিছত কি পালো আমি যে অবতল দাপোনৰ কিছুমান নাম পালো আৰু এফ পাইছো, এফটো কি, আৰটো কি, আৰটো হৈছে ভাঁজ ব্যাসাৰ্ধ, এফ মানে কি ফকাস দৈৰ্ঘ্য। তাৰপিছত আর মানে আর আৰু এফৰ মাজত কি আমি সূত্ৰ পাইছো, এটা ৰিলেশ্যন পাইছো এটা। তাৰপিছত আমি কি পাইলো আৰু ইয়াতে পাইছো যে আর আর মানে কি, ভি মানে কি, এস মানে কি, এইচ দাস মানে কি, এইবিলাক দি দিছো মই। আৰু তোমালোকৰ যিটো নোটছ মই আপলোড কৰি দিম, তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'বা। গ্ৰুপত যদি জইন হোৱা নাই গ্ৰুপত জইন হৈ ল'বা, টেলিগ্ৰাম গ্ৰুপ আছে, হোৱাটছএপ গ্ৰুপ আছে, য'তে জইন হৈ ল'লে হ'ল। ঠিক আছে, তোমালোকে নেক্সট যিটো 4টা ক্লাছ হ'ব, মানে 4টা অথবা 3টা ক্লাছ হ'ব, 3টা ক্লাছ তোমালোকে ভালকে চাবা আৰু এইটো চেপ্টাৰৰ পৰা তোমালোকৰ হাইষ্ট মাৰ্ক থাকিব। ঠিক আছে, হাইষ্ট মাৰ্ক থাকিব আৰু তোমালোকে যদি অলপ বুজিব পাৰা চেপ্টাৰটো অতি সহজ হৈ যাব। তোমালোকে এইখিনি চাগে বুজিয়ে পাইছা যে দাপোন কি, দাপোন একচুৱেলি কেনেকৈ আমি এইটোক ডিফাইন কৰিব পাৰোঁ। প্ৰতিম্বকী, প্ৰতিম্বটো হৈছে ডুপ্লিকেট ছবি এটা তোমাৰ, তুমি যদি যেতিয়া কি দাপোনৰ সন্মুখত থিয় হবা তোমাৰ প্ৰতিম্বটো কি তাতে গঠন হৈ যাব। ঠিক আছে, তুমি যদি গম পাবা যে মোৰ সন্মুখত এটা ছবি গঠন হৈছে, মোৰে ছবি গঠন হৈছে, সেইটো কি হ'ব প্ৰতিম্ব হৈ যাব, তুমি কি হবা লক্ষ্য বস্তু হৈ যাবা। এতিয়া মইতো মানিছো এইটো দাপোন, দাপোনৰ সন্মুখত মই এনেকে থিয় হৈ আছো, মোৰ ছবি এইফালে উঠিছে, এইটো ছবিটো কি হ'ব মোৰ প্ৰতিম্ব হ'ব আৰু মই কি লক্ষ্য বস্তু হ'ম। ঠিক আছে, ইয়াতে ডাউট নাৰাখিব যে লক্ষ্য বস্তু কি আৰু প্ৰতিম্ব কি। তো মই নেক্সট ক্লাছত তোমালোকৰ এইটো মাইনাছ প্লাছ দিম, মাইনাছ প্লাছ মানে ভিৰ মান মাইনাছ হ'ব নে প্লাছ হ'ব, ক'ত মাইনাছ হয় ক'ত প্লাছ হয়, তাৰপিছত কেইটামান চিত্ৰ দিম। ঠিক আছে, তোমালোকে এইটো ক্লাছ চোৱাৰ পিছত যদি কোনোবা ঠাইত বুজা নাই ৰিভাইণ্ড কৰি চাই ল'বা, আৰু এইটো ক্লাছ হোৱাৰ পিছত নেক্সট ক্লাছ তোমালোকে চাই ল'বা। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা, আগন্তুক ভিডিঅ' মানে পাবলৈ। তোমালোকক মানে কিছুমান ইম্পৰ্টেণ্ট আপডেটো মই দি থাকিম এইটোত, কিছুমান চোৱা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব, এইবিলাক কুৱেশ্যনো মই মাজে সময়ে আলোচনা কৰিম। সময় পালে মই দিনৰ ভাগতে কিছুমান শৰ্ট ভিডিঅ' আকাৰে মই তোমালোকক কুৱেশ্যন ছল্ভ কৰি দিবলৈ ট্ৰাই কৰিম। ঠিক আছে, আৰু বৰ্তমানৰ পৰা ৰেগুলাৰ ভিডিঅ'টো আহি থাকিব আৰু তোমালোকৰ মেট্ৰিক অহালৈকে মই ভিডিঅ' দিয়ে থাকিম আৰু ইম্পৰ্টেণ্ট বস্তু মই এইটোত শিকাম। এইটো চেপ্টাৰ যেতিয়া মই শিকাই শেষ কৰিম 10 নম্বৰ চেপ্টাৰটো, মই ইয়াৰে কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দি দিম আৰু মই যিবিলাক প্ৰেডিক্ট কৰোঁ
প্ৰায় সেইবিলাক কমনে পৰে। ঠিক আছে, মই এতিয়া যিটো টিউচন পঢ়াই আছো ইয়াতে, বহুত ষ্টুডেণ্ট মোৰ আণ্ডাৰ টিউচন পঢ়ি আছে, তেওঁলোকে বুজি পায় যে মই কিমান কমন দিব পাৰো আৰু কমন দিলে কিমান কেইটা কুৱেশ্যন আহে। তোমালোকে মানে মই যেতিয়া কমন দিম, তোমালোকে এনুৱেল পৰীক্ষা দিয়াৰ পিছত গমেই পাবা যে ছাৰে কৈছিল কমন পৰিছে। ঠিক আছে, চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা, তাকে ভিডিঅ'টো মানে এৰাৰ লগে লগে তোমালোকৰ যাতে মোবাইলত নটিফিকেশ্যনটো যায় যে ছাৰে ভিডিঅ'টো এৰিছে। ঠিক আছে, মই নেক্সট ক্লাছত তোমালোকৰ লগত লগ পাম, তেতিয়ালৈ জয় আই অসম।